নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। আজিৰ খেলখন আছে গুজৰাট টাইটেলছৰ লগত মুম্বাই ইণ্ডিয়ানছৰ আৰু এই খেলখন আৰম্ভ হ'ব সন্ধিয়া 7:30 বজাত। আপোনালোকে 7:30 বজাৰ পৰা লাইভ চাব পাৰিব। হাৰ্দিক পাণ্ডিয়াই আগৰ পুৰণা টীমৰ লগত মুখামুখি হ'ব। এই খেলখন অতি ৰোমাঞ্চকৰ হ'ব। হাৰ্দিক পাণ্ডিয়াই কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে চাব লগা হ'ব। চাইলং আহক গুজৰাট টাইটেন্সৰ প্লেইং 11। ওপেনিং কৰিব সুমন গিল আৰু মাৰ্টিছ উডে। 3 নম্বৰত আহিব বিজয় শংকৰ, 4 নম্বৰত ডেভিড মিলাৰ, 5 নম্বৰত আহিব হাৰ্দিক পাণ্ডিয়া কেপ্টেইন আৰু 6 নম্বৰত আহিব অভিনেৱ মনোহৰ, 7 নম্বৰত আহিব ৰাহুল টেৱাটিয়া, 8 নম্বৰত আহিব ৰাছিদ খান, 9 নম্বৰত আহিব মহম্মদ ছামী, 10 নম্বৰত লুকি ফাৰ্গাছন আৰু 11 নম্বৰত আহিব বৰুণ অৰুণ। এইবাৰ আমি চাইলং আহক মুম্বাই ইণ্ডিয়ানছৰ প্লেইং 11। ওপেনিং কৰিব ৰোহিত শৰ্মা আৰু ঈশান কিষাণ। 3 নম্বৰত আহিব সূৰ্য কুমাৰ যাদৱ, 4 নম্বৰত আহিব তিলক বৰ্মা, 5 নম্বৰত আহিব কাইৰন পোলাৰ আৰু 6 নম্বৰত আহিব টিম ডেভিড আৰু 7 নম্বৰত আহিব সঞ্জয় যাদৱ আৰু 8 নম্বৰত আহিব ডানিল জেমছ আৰু 9 নম্বৰত আহিব মুৰগিন আছিৰ আৰু 10 নম্বৰত আহিব টিমল মিলছ আৰু 11 নম্বৰত আহিব জেছপ্ৰীত বুমৰাহ। এয়া আছিল প্লেইং 11। তো ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব এনেকুৱা ধৰণৰ ক্ৰিকেট ভিডিঅ' পাই থাকিবলৈ। তো ধন্যবাদ।